চিটিটক্সৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে এক ব্ৰেকিং নিউজ। নিশা দুলিয়াজানত ভয়ংকৰ অগ্নিকাণ্ড। দুলিয়াজানৰ ভাদৈ পাঁচালিৰ মাজমজিয়াত অগ্নিকাণ্ডৰ সূত্ৰপাত। এই অগ্নিকাণ্ডৰ ফলত বলি ৰায় নামৰ ব্যক্তিগৰাকীৰ বাসগৃহটো ভস্মীভূত। বাসগৃহত থকা এটা চিলিণ্ডাৰৰো বিস্ফোৰণ ঘটিছে। অৱশ্যে এই অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই যদিও কেইবা লক্ষাধিক মূল্যৰ মূল্যৱান সম্পত্তিৰ লগতে কেইবা হাজাৰ টকা জুইত সম্পূৰ্ণৰূপে জাহ যায়। ঘটনাস্থলীত অইল ইণ্ডিয়া লিমিটেডৰ কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ বহু সময় ধৰি চলোৱা অহৰহ চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। এই পৰ্যন্ত অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। পুনৰ জনাইছো এই খবৰ। নিশা দুলিয়াজানত ভয়ংকৰ অগ্নিকাণ্ড। দুলিয়াজানৰ ভাদৈ পাঁচালিৰ মাজমজিয়াত অগ্নিকাণ্ডৰ সূত্ৰপাত। এই অগ্নিকাণ্ডৰ ফলত বলি ৰায় নামৰ ব্যক্তিগৰাকীৰ বাসগৃহটো সম্পূৰ্ণৰূপে ভস্মীভূত। বাসগৃহত থকা এটা চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটে। অৱশ্যে এই অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই যদিও কেইবা লক্ষাধিক মূল্যৰ মূল্যৱান সা সম্পত্তিৰ লগতে কেইবা হাজাৰ টকা জুইত সম্পূৰ্ণৰূপে জাহ গৈছে। ঘটনাস্থলীত অইল ইণ্ডিয়া লিমিটেডৰ কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ বহু সময় ধৰি চলোৱা অহৰহ চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও এই পৰ্যন্ত অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। মই দোকানৰ পৰা আহিলোঁ। আহি পেলাই মানে গেছটো শেষ হৈ আছিলে তো মই নতুন চিলিণ্ডাৰ এটা লগালোঁ। লগাই পেলাই মানে সেই ভাজি বহাইছিলে বৰ্ণাৰটোৰ পৰা জুই মানে পূৰা চিতৰি গ'ল। আচ্ছা, কেইটা বজাত সংঘটি হৈছে? 9টা বজাত। 9টা বজাত চিতৰি গ'ল। যেতিয়া মই দুটা চবেই পলালোঁ, একো ওলাব পৰা নাই, গোটেইখিনি জ্বলি শেষ হৈ গ'ল। ঘৰৰ যিমানখিনি আচবাব পত্ৰ আছিলে গোটেইখিনি কি শেষ হৈ গ'ল? একো বস্তু ওলাব পৰা নাই, একোৱে বাকী নাথাকিলে, সকলোখিনি শেষ হৈ গ'ল। কোনো ধৰণৰ আঘাতপ্ৰাপ্ত হৈছে নেকি কোনো লোক? ঘৰৰ কোনোবা ব্যক্তি আঘাতপ্ৰাপ্ত হৈছে নেকি? নাই হোৱা। কেইটামান বজাত সংঘটিত হৈছে ঘটনাটো? 9টা বজাত। আৰক্ষী প্ৰশাসন কেইটামান বজাত পাইছেহি? তাহাঁতি চাৰে নটা বজাত পাইছে। 9:30 মান বজাত, আধা ঘণ্টা পাইছে। আচ্ছা, কিমানমান সম্পত্তি আপোনাৰ বিনষ্ট হোৱা হৈছে বুলি আপুনি গম? মানে কেছ এতিয়া 25,000 মান আছিলে। তাৰপিছততো আছিলেই আৰু ইমান বস্তুকেইটা। কেনেকুৱা কি ক'ম, মইতো ক'ব নোৱাৰিছোঁ আৰু। মানে দুৰ্ভাগ্যবশতঃ গেছৰ পৰা লিক হৈছে। আচ্ছা আচ্ছা আচ্ছা। আৰু কি কি আছিলে ঘৰত? যাৱতীয় কাগজ পত্ৰ কেছৰ পৰা আদি কৰি আৰু কি কি সামগ্ৰী নষ্ট হৈছে আপোনাৰ? মানে মাটি কাগজ আছিলে, তাৰপিছত ডকুমেণ্ট, চব ডকুমেণ্টেই আছিলে মোৰ ওচৰত। হয়, চবৰে আছিলে, ল'ৰা ছোৱালী